So hello guys, welcome back to my YouTube channel আৰু কেনে খবৰ তোমালোকৰ আশা কৰিলো সকলোৱে ভালে আছে আৰু মই যথেষ্টখিনি ভালে আছো এতিয়া আৰু আজি মানে এটা কথা লৈ পিনে মই ভিডিঅ'টো বনাইছো কাৰণ মানে মোক কেইদিনমান আগত মানে তোমালোকে সবে চিনি পোৱাই চাগে চাপৰিটো যোনটোৰ নাম হৈছে RK আৰিয়ান সো ই মোক দম দিছিলে সো মই হেনো তাৰ মাইকীক হেনো কল কৰি থাকোঁ হেনো কোন হয় নকওঁ তাৰ ছোৱালীজনী পাৰ্চনেল লাইফলৈ প্ৰব্লেম হ'ব সেইকাৰণে মানে মোক কৰা নাই সঁচা কথা কল তাৰ মাইকীলৈ কল কৰা নাই মানে জাষ্ট মই ভাবিছিলোঁ এতিয়া ব্লগ নবনাওঁ এতিয়া প্ৰেংক কল কৰিম বুলি চ' যোনখিনি ইনষ্টাগ্ৰামত উঠি আছে সিহঁতক প্ৰেংক কল কৰিম বুলি ভাবিছিলোঁ সেইটো কাৰণে জাষ্ট মই কল কৰিছোঁ তাকো বেছিও নহয় অকল দুবাৰ তাৰপিছত তাই মানে মোক তাক আৰকে হেনো কৈছে যে কি কয় মই হেনো তাক হেনো কল কৰি পিনে আমনি কৰি আছোঁ হেনো আবে ইমানে যদি কল কৰিলে ব্লক লিষ্টত সোমাই দিলে হয় ন নাম্বাৰটো তাক ক'বলৈ কি দৰকাৰ বয়ফ্ৰেণ্ড হয়তো হয় তাৰপিছত সি মোক দম দিছে গম পাইছে সেইটো কাৰণে তই কক এইটো হিজৰা বুলি ক'ব নালাগে নহয় গম পাইছো না নিজৰ এটা নাই আৰু তই যে মই ইনষ্টা আইডি লৈ যে কৈছ তোতকৈ মই পাছত খোলা তোক তই কেতিয়া কৈছিলি ইনষ্টা আইডিটো সেইটো কচোন মোক কোনটা টাইমত কৈছিলি তই সেইটো কচোন মোক সেইটো ক ফাৰ্ষ্ট তই সেইটো কৈ ল মোক ফাৰ্ষ্ট মই যোনটো সুধিছো সেইটো একে থাপৰত জেগাত মুতিবি গম পাইছ তোৰ কি হ'ল ইনষ্টা আইডিটো কিমান দিন হ'ল খোলা তই যে মোক কৈছ 3-4 বছৰ কেতিয়া দেখিলি 5 এপ্ৰিললৈকে খুলিছো 5 এপ্ৰিল মই কেতিয়া খুলিছো বুলি আহিছো তই কেতিয়া এইবোৰ কেতিয়া লাইক কৰা আমাৰ এইবোৰ চাপ্ৰেমি কৰিব আমাৰ টাইম নাই মানে তোমাৰ ইচ্ছা কালি মই পাইছ নাই ফোন উলিয়াই পিনে ছোৱালী টাইমত যে একো নাই যে ছোৱালী বেলেগে নহয় সেইটো মোৰ কথা ন মোৰ আছে মই হ'লে যদি মানে মই যদি ফটো এখন আপলোড কৰিলোঁ ফটোখন আপলোড কৰাৰ পিছত যদি মোৰ নিজৰ ভিউৱাৰ্ছখিনিক মই যদি কওঁগৈ যোৱা ফটোখন লাইক কৰা সেইটো মোৰ কাৰণে বেয়া কিন্তু সি যে সেই যে বুকুখন উলিয়াই পিনে যে হিজৰা টাইপত যে ফটো মাৰি থাকে যে সেইখিনি হ'লে তাৰ কাৰণে ভাল তাৰখিনি একো নহয় তাৰখিনি মোৰখিনিহে ভুল মানে কথা শুনতা আকৌ গে হয় হিজৰা হয় সেইটো কাৰণে তোৰ অকাত নাই এইটো দিবলৈ তোৰ নায়ে একো কৈছে কাক চাওক সি হিজৰা আমি কৈ থাকে না মই হিজৰা আমি কৈ থাকোঁ আজিকালি চাপৰি চালা থাকিলেহে দিবি আগত থোপৰাটো চাই ল ন থোপৰা চাই কথা পাতিবি ন देखा आपने लापरवाही का नतीजा है নিজৰটো চাই ল ন তোক কণ্টেক্টৰ মানুহখিনিয়ে তোক বেয়া পায় বেলেগৰ কথানো কি ক'ম তোৰ কণ্টেক্টৰ মানুহে মোক কিমান কমেণ্ট কৰিছে তোৰ কণ্টেক্টত থকা মানুহখিনিয়ে তোক ক'ব মোক আৰু গাইজ আগতেও মোক বহুত তেনেকৈ কল আহি থাকে চ' মই হেনো তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতোঁ হেনো তাৰ হেনো কিবা হয় তাৰপিছত মানে মোৰ সঁচাই ক'বলৈ বহুতে মোৰ ডিপিও লগায় মই এইটো বেয়া নাপাওঁ একো তাৰপিছত ডিপি লগোৱাৰ পিছত আৰু কিছুমানতো এনেকুৱা হৈছে কিছুমানৰ লগত মই হয় বুলি মই মানে অভি হয় বুলি মানে ৰিলেশ্যনশ্বিপত থাকে সিহঁতৰ তাৰপিছত কিন্তু গমো নাপায় চ' পাৰ্চনেল নাম্বাৰ হিচাপে মোৰ যোনটো এতিয়া মানে পাব্লিক হৈ আছে নাম্বাৰটো সেইটোৱে হয় আৰু বেলেগ একো নাম্বাৰ নাই এই যাক তাক যে মানে মই হয় বুলি মানে কিছুমান মিছবিহেভ কৰে তাৰপিছত যি টি কৰে মানে সিহঁতক কিবা কিবি খোজে চ' সেইবোৰ নকৰিবা মানে যাতে মই শুনিবলগীয়া হয় তাৰপিছত ৰাতি বয়ফ্ৰেণ্ডে ফোন মাৰিব আৰু তুমি মোৰ মাইকীজনীক এনেকৈ কৈছিলা তুমি মোৰ মাইকীজনী তেনেকৈ কৈছিলা থুত আৰু ব'লা এতিয়া পিছকিলে যাওঁ তই নিজে ভাবিছা তোক কণ্টেক্টৰ মানুহে মোক বেয়াকে কৈছে তই ভাবিছা তোক কণ্টেক্টৰ মানুহে তোৰ কথা মোক বেয়াকে কৈছে তই নিজে ভাবিছা তোক কিমান বেয়া পায় নিজে ভাবিছাচোন তই চ' মোক ভাল পোৱাবও নালাগে মই এইটো জোৰ জবস্তি কৰি পেলাই মোক ভাল পা বুলি ক'ব নাযাওঁ কাৰণ যোনখিনি মোৰ কণ্টেক্টত আছে সিহঁতি মানে মোৰ বিষয়ে লগাইছে আৰু সি মোক স্ক্ৰীণশ্বট দিছে এইটো সঁচা কালি যোনখিনি মোৰ কণ্টেক্টত মানুহ থাকে তাত সিহঁতি তোমালোকে মোক ব্লক কৰি দিয়া ন থৈ তেতিয়াহ'লে তোমালোকে মোক কণ্টেক্টত কিয় থৈছা তোমালোকে যদি ইমানে যদি বেয়াই পোৱা চাপৰি আমি থাকে আৰু দেই ফুটা নাই দেই চৰি আকৌ সেইটোতো তোমালোকে নল'বা আকৌ মোক ছেকেণ্ড ইয়েৰ পঢ়িলি কি হ'ল মানে কিবা পইচা দি পাছ কৰিলি নে কি মানে মই ডিচিজন পাইছিলো সি কৰি পাইছে যে সেইটো কাৰণে কৈছে মোক এইবোৰ মাষ্টৰ নে এইবোৰ মিছা কথা নকবি সঁচাটো কওঁ ন মায়ে লিখিব জানো এনে মানে আৰু ভিডিঅ' বনাব লাগে আৰু ভিডিঅ' বনাইছো কি বুলি ভাবিছো ভিডিঅ' এটা দুটা বনাই ইনষ্টাতে এটা দুটা বনাই কি বুলি আহিছ ইনষ্টাতে এটা দুটা ৰিল বনাই কি বুলি আহিছ ইনষ্টা মই এটা দুটা ৰিল চোৱা তোক কে কৈছো তই চাগে যা আৰিয়ান নকওঁ বেয়াকে ইয়াত আৰিয়ান আকৌ বেয়াকে ওলাই তোৰ নামটোৱে বেয়া তোক শুন চাগে যা কেইটা ৰিল বনাই থৈ দিয়া আছে অপেন 500 আপ ভিডিঅ' আছে মোৰ ইমানখিনি কষ্ট কৰি পিনে মোৰ ইমানখিনি হৈছেগৈ ব্ৰ' অলপ তোৰ নিচিনা চাপৰি আমি কৰি পিনে সেই বেলেগৰ লগত এইবোৰ লিলিমাই কৰি পিনে তোৰ অকণমান হোৱাগৈ নাই এতিয়া তোৰনো কিমানখিনি বেছি আছে ন তোৰ কেইটামান পিছত তোতকৈ বেছিয়ে হ'বগৈ মোৰ
হা ৰিয়েলিষ্টিকত বনা ন ৰিয়েলিষ্টিকত বনা Realistic, নিজে ভালো। ভিডিঅ' বনাইছো লোক হাঁহিছো এইবোৰ নাপায় ন গম পালি নাই সেইটো কাৰণে ভালকে বুজাইছো তই এতিয়া বহুত সৰু হৈ আছ গম পাইছ নাই হয় হয় সেইটো কাৰণে ডাঙৰে কিবা এটা ক'লে বুজি পাবি তুমি ডাঙৰ সেইটো কাৰণে বুজি পাবি ই ডাঙৰ দেই গৰিয়া চালা ভালকে এইবোৰ মক্কেলামি কৰি নাথাক ন ডাঙৰ কিবা এটা হৈছে ভালকে ক'ব লাগে হয় নেকি এতিয়া মই চিৰিয়াছকে পাতি আছো সেইটো কাৰণে চিৰিয়াছকে ক ঠিক আছে তুমি ঢোলটো উল্টাকে নবজানা ঢোলটো উল্টাকে বজালো এইটো মোৰ কথা এতিয়া তোক কি সুধিছো তোক কিমান এতিয়া ঢোলটো উল্টা বজা আৰু এটা কথা কৈছো কেতিয়াবা যে ভিডিঅ' এটা ভাইৰেল হৈছিলে এনেও সি মানে বেলেগ হয় ন চ' সিনো ক'ত গম পাব ন ঢোলটো কেনেকে ল'ব লাগে বুলি হয় নাই চ' ঢোলটোকো উল্টাকে বজাইছিলে দয়াদাও এবাৰ ৰোষ্ট কৰিছিলে চাক আৰু এটা কথা চবেই চোৱা যে কি কয় মই এই ভিডিঅ'টো বনাইছোঁ এইটো কোনো ৰোষ্ট কৰা ভিডিঅ' নহয় চ' তাৰ ওপৰত ৰোষ্টো কৰা নাই অকল জাষ্ট মানে সি মোক কেনেকৈ দম দিছিলে অকল সেইখিনি তোমালোকৰ মাজত আহিছোঁ চ' কণ্টেণ্টো বহুত দিন পোৱা নাছিলে আৰু এই চাপৰিটোৱে আনি দিলে এটা কণ্টেণ্ট চ' পিছত আকৌ শুনা দেই কিমান বছৰ এই হ'ব কেলা মোক আছে দাবা কিমান বছৰ চাপৰিটো কিমান বছৰ মকেল হে ভয় কৰিছ ভয় কৰিছে ইয়ালে ভয় কৰিম মই কাটি হে ভয় কৰিছ ন ভয় কৰিলে কাটিবি আকৌ হ'ব তই যদি মাইকী হয় তই কাটিবি মই জানো তই যদি মাইকী হয় এতিয়া ফোন কাটে তই যদি মাইকী হয় নেকি মাইকী নহয় মই তেনেহ'লে ফোনটো কাট মাইকী যদি কাট আকৌ মাইকী নহয় যদি নাকাটিবি কল্যাণীক ভাল লাগে মাইকী যা আকৌ মোক সোনকালে লাগে কল্যাণীক ভাল লাগে মানে ক'লো কল্যাণীক ভাল লাগে ভালহে লাগে ভাল লগাটো বেলেগ ভাল পোৱাটো বেলেগ তোমাক ঠগি থাকিব বেয়া লাগি যাব পাৰে ন কল্যাণী আকৌ চুনামী তুমি এনেকুৱা কৰিলা ক'ত চুনামী কি আছিলে গম পোৱা নাই তই কি আছিলে এটা চুনামী গম নাপাওঁ যদি এইবোৰ ডাইৰেক্ট কৈ নিদিবি আকৌ বেয়া কথা নহয় বেলেগৰ কথা তোৰ ঘৰত তিনিচুকীয়া ডিব্ৰুগড় মৰাণ টিংখাং ৰাজগড় মোৰ ঘৰ শিৱসাগৰ আহি পাইছ নাই শিৱসাগৰ আহিবিচোন এবাৰ আহিলে মোক কণ্টেক্ট কৰিবি শিৱসাগৰ গ'লে তাক কল কৰিব লাগে আহিবিচোন শিৱসাগৰ আহিবি এবাৰ মোক কণ্টেক্ট কৰিবি যদি তোৰ হেৰি তোৰ যদি আবা যদি মতা তোৰ বাপে যদি আবা দেউতা পাপা নহয় আবা কৰি চৰি তোৰ লগত কাজিয়াখন মই ষ্টাৰ্ট কৰা নাই বুজিলি তই যেতিয়া প্ৰথমতে চাপৰি বুলি ষ্টেটাছ দি আছিলি সেইটোৱে প্ৰথম ষ্টেটাছ সি চাপৰি বুলি মোক দিছে দেই প্ৰথম যুগত মানে ফটো এখন আপলোড কৰিছিলোঁ মই তোমালোকে দেখিছা চাগে কি কয় এই কেইদিনমানৰ আগতে আপলোড কৰিছিলোঁ মই এই ডিউকত মৰা এই কি কয় 250খনত চ' সি মোক সেই সেউজীয়া ফটোখনত স্ক্ৰীনশ্বট মাৰি পিনে দিছে মোক চাপৰি বুলি কৈছে প্ৰথম কাজিয়া সি ষ্টাৰ্ট কৰিছে ন তাৰ সেইটোৰ লগত সেই কল্যাণীৰ লগত সেই কেছটো আৰম্ভ হোৱাৰ পিছতেই সি মানে মানে কাজিয়াখন হ'ল সি মানে বহুতবাৰ কণ্টেক্ট কৰিব চাইছিলে আকৌ কিন্তু তাক মই কণ্টেক্টটো মানে তাক নম্বৰটো ব্লক কৰি দিছোঁ এই ফাল্টু আমি এইবোৰ টাইমত মোৰ লাভ নাই মোৰ কাজিয়া লাগি এইবোৰ ফকতীয়া এনেও আহি পিনেতো মোক ইয়াত আহি পিনে একো উখাৰিব নোৱাৰে চ' মাৰিবতো তাৰ ভক্তিটো দম নাই আৰু শিৱসাগৰ গ'লো যদি একো কৰিব নোৱাৰি মই সিমান এটা কৈ দিম চ' এনেই ইমান দম দি থকাকৈ এইবোৰ লাগি থাকিব মন নাছিলে কিন্তু মই একদম ফোনটো ৰিচিভ কৰিলোঁ মই ভিডিঅ' বনাওঁ বুলিয়ে মই ফোনটো ৰিচিভ কৰিছিলোঁ আৰু তাৰ মোক মোৰ থপৰাটো চাব গৈছে বে তোতকৈতো 1000 গুণে ধুনীয়া আছোঁ বে মই বান্দৰ নিচিনা লাগে চাবাচোন তোমাৰ ফটোখন এইখন আৰু এইখন ফটো চোৱা চা এতিয়া বেয়াকে ই মোৰ ইয়াক ফেমিলিৰ বিষয়ে কোৱা নাই ইয়াৰ যে মুখখন যে বান্দৰৰ গতে তাৰ বান্দৰৰ নিচিনা যে মুখখন সেইটো কাৰণে ইয়াক গাত লাগিলে এতিয়া ইয়াক মই বান্দৰ বুলি ক'লোঁ ন সেইটো কাৰণে ইয়াক গাত লাগি গ'ল যে কি কয় তাৰ মুখ ৰ'বা আকৌ এবাৰ শুনো ৰ'বা মুখৰ পৰা কথাই ওলোৱা নাই ফকতীয়াটো কথা শুনি মানে ক'লে গ'ল ফটো মাৰি নাথাকোঁ মই গেলা চাপৰি মই মাৰিছোঁ মোৰ কথা ন মানে পুৰা বান্দৰ নিচিনা দেখি পাওঁ মানে দূৰৰ পৰা মগা বান্দৰ নিচিনা আহি যে বান্দৰ যে কৰিব লাগিব গম পাইছ পান মাইকী গম পাইছ ইমান বেয়াকে গলি যে কেলে মানে তোক প্ৰথমতে মাৰক ধৰি পিনে কৈছিলো মাৰক ধৰি পিনে কৈছিলি যে সিমানে তোক মাৰক ধৰি পিনে কৈছিলি যে ডাইৰেক্ট তোৰ মানে কি হ'ল চ' এইডোখৰতে শেষ কৰিছোঁ মই ইয়াত ফকতীয়াটো লাগি ল'ব নাই চ' লাষ্টত মোক বহুত বেয়াকৈ কৈ দিলে
মোৰ ফেমিলি বিষয়ে কৰি দিলে তাৰ মই মুখে লাগিব নোৱাৰিলে লাষ্ট পাল ন তাৰ মুখখন চিম্পাঞ্জিটো গোটেই একেই চেম চোৱাচোন দুইটা মিলাই চোৱাকৈ যোৱা না তুমি গুগলত চাৰ্চ কৰি চোৱা তুমি চিম্পাঞ্জি বুলি মাৰিবা আৰু ইউটিউবত গৈ পিনে ইউটিউবততো নোলায়হি একদম নকওঁ এটা ইউটিউবতনো ক'ত ওলাব ইনষ্টাগ্ৰামত চাই ল'বাগৈ মই কৈ দিছোঁ নামটোতো এটা ভিউৱাৰ্ছ কেইটামান বাঢ়িব তো চাই ল'বি ছাবস্ক্ৰাইব ফলোৱাৰ্ছ কেইটামান RK Aryan অফিচিয়েল বুলি আছে তাৰ মুখখন আৰু চিম্পাঞ্জি মুখখন মিলাই পিনে চাবা কেনেকুৱা দেখে আৰু মোৰ থাম্বনেইলটোত দেখিছা চাগে কেনেকুৱা সেইটো চিম্পাঞ্জিটো আৰু তাৰ মুখখনৰ মাজত বেছিটো পাৰ্থক্য নাই চ' একেবাৰে লাষ্টত ফেমিলিৰ কথা কৈ দিলে মই ফেমিলিৰ মাজত আনিব বিচৰা নাই চ' দম আছে যদি ৰিপ্লাইটো কৰিব নালাগে তই এনেও ৰিপ্লাই বহুত দিনৰ পিছত কৰিবিগৈ চ' তোৰ মাইকীক মই প্ৰথম কথা কৈছোঁ তোক মাইকীক মই কল কৰা নাছিলোঁ না মেছেজ কৰিছিলোঁ হ'ল জাষ্ট মই ভিডিঅ' শ্বুট কৰিবৰ কাৰণে মই বহুত কেইজনী ছোৱালীক কৈছিলোঁ যোনকেইটা এতিয়া মানে ফেমাছ হৈ আছে মই বহুত মানে তোতকৈ বহুত গুণে ভালেই তোৰ মাইকীজনীকো চ' সিহঁতকো বহুত কেইজনীকে কৈছিলোঁ যে কৰিবা বুলি ক'লে সিহঁতে ভাল ৰেছপঞ্চ দিলে তোৰ মাইকী নিচিনা এনেকুৱা নহয় বাৰু চ' ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ গাইছ কেনেকুৱা পালা ক'বা আৰু ভাল লাগিলে লাইক কৰিবা বেয়া লাগিলে ডিছলাইকো নকৰিবা লাইকে কৰিবা চ' ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিবা আৰু লগ পাম এটা নতুন এটা ভিডিঅ'ত বাই বাই